কোল্ড ড্ৰিংকছৰ বটলৰ তলৰ অংশ অসমান, কিন্তু পানীৰ বটলৰ তলৰ অংশ কিয় সমান হয়? নেটৱৰ্ক নোহোৱাকৈও ইমাৰ্জেঞ্চি কল কেনেকৈ কৰিব পাৰি? তো আপোনালোকে বাৰু জানেনে মাউণ্ট এভাৰেষ্ট এই পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বত নহয়? এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। Hello and Namaskar Bondhuxokol, welcome to my YouTube channel Everything with Amir. নম্বৰ 5 বন্ধুসকল, আপোনালোকে বাৰু জানেনে যে এই পৃথিৱীৰ বায়ুমণ্ডলত থকা অক্সিজেনৰ প্ৰায় 20% অক্সিজেন এমাজনৰ জংগলবোৰেহে উৎপাদন কৰে? যিহেতু আমি সকলোৱে জানো যে পৃথিৱীৰ বায়ুমণ্ডলটোত প্ৰায় 78% নাইট্ৰজেন আৰু প্ৰায় 28% অক্সিজেন থাকে আৰু বাকীখিনি অন্যান্য গেছৰ দ্বাৰা ভৰি থাকে। পৃথিৱীত থকা প্ৰায় সকলোবোৰ জীৱই জীয়াই থাকিবৰ কাৰণে অক্সিজেন গেছৰ প্ৰয়োজন হয়। পৃথিৱীত থকা বিভিন্ন গছ-গছনিয়ে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ কাৰণে অক্সিজেনৰ যোগান ধৰে। ঠিক তেনেদৰে প্ৰায় 5.5 মিলিয়ন বৰ্গ কিলোমিটাৰ এলেকাত আগুৰি থকা এমাজন বৰ্ষাবনৰ এই অসংখ্য গছ-গছনিয়ে মানুহ তথা আন আন জীৱিত জীৱবোৰৰ কাৰণে অক্সিজেনৰ যোগান ধৰি আৰু এক বৃহৎ পৰিমাণত কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰি এক মহত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। নম্বৰ 4 বন্ধুসকল, আমাৰ মুখৰ জিভাখন আচলতে 4টা ভাগত বিভক্ত। আপোনালোকে এই ফটোখন কৰবাত নহয় কৰবাত নিশ্চয় দেখিবলৈ পাইছে। আৰু এই জিভাৰ বেলেগ বেলেগ অংশবোৰে বিভিন্ন প্ৰকাৰৰ সোৱাদৰ চিনাক্ত কৰাত সহায় কৰে। কিন্তু আচলতে আমাৰ জিভাখন 4টা ভাগত বিভক্ত নহয়, তাৰ পৰিৱৰ্তে জিভাখন 5টা ভাগতহে বিভক্ত আৰু 5টা বেলেগ বেলেগ ধৰণৰ সোৱাদৰ চিনাক্ত কৰিব পাৰে। সল্ট মানে নিমখীয়া, বিটাৰ মানে কেহা, চৰ মানে টেঙা, সুইট মানে মিঠা আৰু আনটো হল উমামি, যিটোৱে গ্লুটামিক নামৰ এমিনো এচিডৰ সোৱাদ চিনাক্ত কৰে, যিটো এচিড প্ৰায় সকলোবোৰ জীৱিত প্ৰাণীৰ দেহত পোৱা যায়। আৰু এইটো চিনাক্ত কৰিবৰ কাৰণে জিভাত বেলেগ বেলেগ ৰিচেপ্টৰ থাকে, যিটোৱে জিভাৰ সকলো অংশতে বিয়পি থাকে আৰু ইয়াৰ কোনো নিৰ্দিষ্ট ঠাই নাথাকে আৰু এইবোৰ একেলগে লগ লাগিহে কাম কৰে। এই কাৰণে আপোনালোকে যিকোনো বস্তুৰ সোৱাদ জিভাৰ যিকোনো অংশৰ দ্বাৰা পায়, যিবোৰত এই মৌলিক ৰিচেপ্টৰবোৰ একেলগে থাকে। নম্বৰ 3 পানীৰ বটলত তলৰ অংশ সমান হয়, কিন্তু কল্ড ড্ৰিংকছ বা ছফ্ট ড্ৰিংকছ বটলবোৰৰ তলৰ অংশ কিয় সমান নহয়? আপোনালোকে বাৰু জানেনে? আচলতে পানী আৰু কল্ড ড্ৰিংকছবোৰ দুটা বেলেগ বেলেগ প্ৰকাৰৰ তৰল হয়। পানীটো কেৱল পানীয়ে হয়, তাত কোনো পদাৰ্থ বা গেছ মিহলোৱা নহয়। কিন্তু কল্ড ড্ৰিংকছ বা ছফ্ট ড্ৰিংকছত বহু বেছি পৰিমাণে কাৰ্বন ডাই অক্সাইড দ্ৰৱীভূত হৈ থাকে। যেতিয়া কল্ড ড্ৰিংকছৰ বটলবোৰত গেছ মিহলোৱা হয়, তেতিয়া সেই গেছৰ চাপক নিয়ন্ত্ৰণ কৰিবলৈ ইয়াৰ তলৰ অংশত এনেকুৱা ঠাই থকাটো প্ৰয়োজন হয়। ইয়াৰ উপৰিও যেতিয়া ঠাণ্ডা কল্ড ড্ৰিংকছ গৰম কৰা হয়, তেতিয়া তাৰ ভিতৰত থকা গেছবোৰ বিস্তৃত অৰ্থাৎ এক্সপান্ড হবলৈ আৰম্ভ কৰে। এই এক্সপানশ্যন অৰ্থাৎ সম্প্ৰসাৰণটোক নিয়ন্ত্ৰণ কৰিবলৈ এই বটলবোৰত অতিৰিক্ত আয়তনৰ প্ৰয়োজন হয় আৰু অতিৰিক্ত কঠিনতাৰো প্ৰয়োজন হয়, যাতে বটলটো ফাটিব নোৱাৰে বা পৰি যাব নোৱাৰে। এই কাৰণে এই বটলবোৰৰ তলৰ অংশ সমান নহয়, এনেকুৱা ধৰণৰ হয়। আৰু পানীৰ ক্ষেত্ৰত যিহেতু তাত একো বস্তু মিহলোৱা নহয়, গতিকে তাত এনেকুৱা কোনো প্ৰক্ৰিয়া সংঘটিত হবই নোৱাৰে, যাৰ কাৰণে পানীৰ বটলবোৰ তলৰ অংশ সমান হয়। নম্বৰ 2 বন্ধুসকল, মাউণ্ট এভাৰেষ্ট এই পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বত। এই কথাটো আপোনালোকে বিভিন্ন কিতাপ তথা মানুহৰ মুখত আন আন কুইজৰ কিতাপত ফুৰিবলৈ পাইছে। কিন্তু আপোনালোকে বাৰু জানেনে, যদি মাউণ্ট এভাৰেষ্টক সমুদ্ৰৰ তলৰ পৰা জোখে, তেনেহলে মাউণ্ট এভাৰেষ্টক এই পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বত বুলি পাব। কিন্তু যদি আপুনি পৰ্বতৰ উৎপত্তি স্থান অৰ্থাৎ যি ঠাইৰ পৰা সেই পৰ্বতখন আৰম্ভ হৈছে সেই ঠাইৰ পৰা জোখে, তেনেহলে পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বত মাউণ্ট এভাৰেষ্ট নহয়, তাৰ পৰিৱৰ্তে মনাকিয়া নামৰ পৰ্বতখনে হয়, যিখন হাৱাইত অৱস্থিত, যিখন সমুদ্ৰ তলৰ পৰা প্ৰায় 4207 মিটাৰ অৰ্থাৎ 13,803 ফুট হয়। কিন্তু যদি ইয়াক ইয়াৰ উৎপত্তি স্থানৰ পৰা জোখা হয়, তেনেহলে ই পানীৰ ভিতৰতে প্ৰায় 19,500 ফুট অৰ্থাৎ প্ৰায় 6,000 মিটাৰতকৈ বেছি আছে, যিটো লগ লগোৱাৰ ফলত ইয়াৰ মুঠ উচ্চতা প্ৰায় 10,210 বা প্ৰায় 33,500 ফুট হয়। কিন্তু মাউণ্ট এভাৰেষ্টৰ মুঠ উচ্চতা 29,029 ফুটহে হয়, অৰ্থাৎ 8,848 মিটাৰ হয়, যিটো এনেকুৱাকৈ গণনা কৰি চালে মনাকিয়াই এই পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বত হয়। নম্বৰ 1 আমি নেটৱৰ্ক নোহোৱাকৈও ইমাৰ্জেঞ্চি কল কেনেকৈ কৰিব পাৰো? ফোনত নেটৱৰ্ক নহলেও কেনেকৈ ইমাৰ্জেঞ্চি কল কৰিব পাৰি? ইমাৰ্জেঞ্চি কল কৰিবলৈও নেটৱৰ্ক লাগে, কিন্তু সেই নেটৱৰ্ক আপোনাৰ নিজৰ ফোন সাৰ্ভিস প্ৰভাইডাৰৰ নেটৱৰ্কৰ দ্বাৰা নহয়, অৰ্থাৎ আপোনাৰ নিজৰ এয়াৰটেল, জিঅ', ভোডাফোন, আইডিয়া বা আন কোনো সাৰ্ভিস প্ৰভাইডাৰৰ দ্বাৰা নহয়। প্ৰত্যেক সাৰ্ভিস প্ৰভাইডাৰৰে নিজা নিজা সিগনেল টাৱাৰ্স থাকে, যিটো সেই ঠাইৰ ওচৰ পাজৰৰ এলেকাবোৰত নেটৱৰ্কৰ যোগান ধৰে।
উদাহৰণস্বৰূপে যদি আপুনি এনেকুৱা এখন ঠাইত আছে য'ত আপোনাৰ মোবাইলটোত নেটৱৰ্ক নাই, তেতিয়া আপুনি সাধাৰণ কল কৰিব নোৱাৰিব। কিন্তু ইমাৰ্জেঞ্চি কলৰ ক্ষেত্ৰত সেই ঠাইৰ ওচৰে পাজৰে যি আন কোনো ছাৰ্ভিচ প্ৰভাইডাৰৰ ছিগনেল টাৱাৰ আছে, তেতিয়া সেই ইমাৰ্জেঞ্চি কল কৰিবৰ কাৰণে আপোনাৰ ফোনটো সেই বেলেগ ছিগনেল টাৱাৰৰ লগত কানেক্ট হৈ যায়, যাৰ ফলত আপুনি ইমাৰ্জেঞ্চি কল কৰিব পাৰে। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এই ভিডিঅ'টোৰ ঠিক তলতে থকা ছাবস্ক্ৰাইব বুটামটোত ক্লিক কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰ লগতে থকা বেল আইকনটোত ক্লিক কৰি অলপ চিলেক্ট কৰি দিয়ক, যাতে যেতিয়া এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আমাৰ এই চেনেলটোত আপলোড কৰা হয়, তেতিয়া তাৰ জাননী আপুনি সকলোতকৈ আগতে পায়, আৰু যিটো সম্পূৰ্ণ বিনামূলীয়া। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে ভিডিঅ'টো ঠিক তলতে থকা লাইক বাটনত ক্লিক কৰি ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে আনেও এই ফেক্টবোৰৰ বিষয়ে জানিব পাৰে। আৰু লগতে আজিৰ এই ভিডিঅ'টোত দেখুওৱা ফেক্টবোৰৰ ভিতৰত আপুনি কিমানটা আগতেই জানিছিল সেইটো কমেণ্ট কৰি জনাব নাপাহৰিব।